আলোচনা কৰিম প্ৰথম পৰ্যায়ত হৈ যোৱা গুণোৎসৱৰ দ্বিতীয় শ্ৰেণীৰ প্ৰশ্ন কাকতখন। প্ৰথমে আমি আলোচনা কৰিম ভাষা 1। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটোত টিক চিন দিয়া। 1 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনখন চৰাইৰ ছবি? অপশ্যন এ। 2 নম্বৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনখন হাঁহৰ ছবি? অপশ্যন বি। 3 নম্বৰ প্ৰশ্নটো হ'ল খালী ঠাইত তলৰ কোনটো আখৰ বহুৱালে ছবিখনত থকা সঁজুলিবিধৰ নামটো সম্পূৰ্ণ হ'ব? ছবিখন হ'ল বিচনী। গতিকে উত্তৰটো হ'ব অপশ্যন বি। নম্বৰ প্ৰশ্নটো হ'ল খালী ঠাইত তলৰ কোনটো আখৰ বহুৱালে ছবিখনত থকা চৰাইবিধৰ নামটো সম্পূৰ্ণ হ'ব? ছবিখনত থকা চৰাইবিধ হ'ল বাজ হাঁহ। গতিকে অপশ্যন হ'ব এ। তলত ওলট-পালটকৈ থকা আখৰকেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? তলত দিয়া ওলট-পালট থকা আখৰকেইটা হ'ল ম, ন আকাৰ না, গ, ৰ। গতিকে শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নামঘৰ। 6 নম্বৰ প্ৰশ্নটো হ'ল তলত ওলট-পালটকৈ থকা আখৰকেইটাৰে গঠন কৰিব পৰা অৰ্থপূৰ্ণ শব্দ কোনটো? তলত দিয়া আখৰকেইটা হ'ল ক আকাৰ কা, ন আকাৰ নে, জ হৃস্বইকাৰ জি, ম হ্ৰস্বইকাৰ মো। গতিকে শুদ্ধ অপশ্যনটো হ'ল ত যোগ ত ৰে গঠিত যুক্ত আখৰটো আছে। অপশ্যন বিটো হ'ল শুদ্ধ উত্তৰ বৃত্ত। তথ্য শব্দটোত থকা যুক্ত আখৰটো তলৰ কোনটো দুটা আখৰেৰে গঠিত হৈছে? শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ থ যোগ জ। তলৰ কোনটো পান শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ? অপশ্যন এ কাণ। তলৰ কোনটো টেকেলি শব্দটোৰ সৈতে শেষৰ আখৰৰ মিল থকা শব্দ? অপশ্যন বি পাচলি। Which of the following is the picture of cock? Right answer টো হ'ল অপশ্যন এ। Which of the following is the picture of a rose? অপশ্যন এ। নম্বৰ কুৱেশ্যনটো হ'ল Which of the following letters is missing in the given box? Right option হ'ল অপশ্যন বি। 14 নম্বৰ কুৱেশ্যনটো হ'ল Which of the following letters is missing in the given box? Option A W. Which of the following animals name begins with the sound? শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি। 16 নম্বৰ কুৱেশ্যনটো হ'ল Which of the following flowers name ends with the sound S? লেটাৰটো হ'ল S। গতিকে অপশ্যন বিটো হ'ল
কাৰেক্ট এনচাৰ। 17 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট লেটাৰ টু কমপ্লিট দ্য গিভেন ৱাৰ্ড। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ। 18 নম্বৰ কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট লেটাৰ টু কমপ্লিট দ্য গিভেন ৱাৰ্ড। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন বি। হুইচ অফ দ্য ফলোয়িং ইজ এ মিনিংফুল ৱাৰ্ড ডেট কেন বি ফৰ্মড উইথ দ্য গিভেন জাম্বল্ড লেটাৰ্ছ। অপশ্যন এটো হ'ল কাৰেক্ট। Which of the following is a meaningful word that can be formed with the given jumbled letters? Option B to whole correct answer. 21 নম্বৰ প্ৰশ্নটো হ'ল ৰাতুলৰ মাকে 10টা লাড়ুৰে একোটা টোপলা বনালে আৰু কেইটামান ৰৈ গ'ল। তলৰ ছবিৰ পৰা কোৱাচোন ৰাতুলৰ মাকে কিমানটা লাড়ু বনাইছিল? অপশ্যন এ 25। তলৰ ছবিত দেখুওৱা আকৃতিটোৰ নাম কি? অপশ্যন এ আয়তীয় গণক। 23 নম্বৰ প্ৰশ্নটো হ'ল আমাৰ ঘৰত 15 জোপা গছ আছে। বিশ্ব পৰিৱেশ দিৱসত আৰু 7 জোপা গছ ৰোৱা হ'ল। আমাৰ ঘৰত এতিয়া মুঠ কিমান গছ আছে? অপশ্যন বি 22 জোপা গছ আছে। মোৰ হাতত 15টা মাৰ্বল আছিল। তাৰে 6টা ভাইটিক দিলোঁ। মোৰ হাতত কেইটা মাৰ্বল থাকিল? অপশ্যন বি 9টা। তলৰ ছবিৰ কোনটো পাতল? অপশ্যন বি বেলুন। 26 নম্বৰ কুৱেশ্যনটো হ'ল এককৰ স্থানৰ অংকটো কি? অপশ্যন এ 8। 27 নম্বৰ কুৱেশ্যনটো হ'ল শংকু এটাত কিমানটা চুক থাকে? শংকু এটাত এটা চুক থাকে। অপশ্যন বি। 28 নম্বৰ কুৱেশ্যনটো হ'ল 4×10 + 3×10 = 7। অপশ্যন এ। পিঠা কিমানখন থাকিল? অপশ্যন বি 23টা। তলত তোলা ছবিখনত থকা কোনটো বস্তু গধুৰ? অপশ্যন বি ৰঙালাও।